running in circles to get away. I'm in the same place. At the end of the day, another stiff drink in a dark room. I don't wanna think, can I be numb to you? You set me free when you try to get rid of me. One day you'll see when your life worth a memory. Jenengan motor ki? Jenengan mon. So guys, good morning and welcome back to my YouTube channel. तो আজি মোৰ মনৰ পৰা ঈদৰ বহুত ডাঙৰ মুবাৰক তো আপোনালোকৰ সবলৈ তো হেপী ঈদ গাইজ। তো এতিয়া মই আজি যাব লৈছোঁ মানে চানডুবি ফালে। তো মোৰ ফ্ৰেণ্ডৰ লগত তো বৰ্তমান যাম। তো তাৰ আগতে পইচা নাই যিহেতু তো দেউতাৰ পৰা পইচা ল'ব লাগিল। তো পইচা লৈ এটাই ৰাস্তা আছে। তো চাই লওক ৰাস্তাটো গাইজ। কটা পাগল দিছা ক'ৰবাত বিষাইছে নেকি আছ? অলপ বেয়া লাগছে নিজে অলপ মালিচ চেং দে কোনফালে মাথা দিম নে কি দিম? মাথাটো দেং দে। পইচা লাগে গম পাইছোঁ মই আহি পেলাই খবৰ লওঁতে গম পাইছোঁ কাৰণ পইচা নহ'ল পইচা নোখোজাকৈ তই নিজক খবৰ ল'বা কি অলপ নিছা অলপ নিছা তাৰপিছত কি হ'ব বোলে ৰলি তোৰে ল'ব তাৰমানে গেলিও তোৰে যাব এই ৰা এই লৈ আহ মাহি বেগ আপুনি পুৰা গম পাইছে কিন্তু ন মালিচ দিবা আহোঁতে গম পাওঁ মই মালিচ কেতিয়া পইচা পালে গৌচাল কিব সিমানো নহয় গাইজ তো ৰমিটো চাকৰি কৰি নকৰে আৰু দেমা ন হেল্ল' লিয়া লিউ। তো গাইজ ফাইনেলি মোৰ মালিচৰ মোৰ প্ৰতিদান মই পাম এতিয়া এখন এখানে আৰু কথা ক'বা তো গাইজ হ'ব আজি এইখিনিতে সুখী হ'ম। তো গাইজ বলক আমি যাত্ৰাটো আৰম্ভ কৰোঁ। এতিয়া মই লৈ যাম বাইক লৈ যাম। তো দেখাওঁ আপোনালোকক তো চাই থাকক। তো গাইজ এতিয়া মই ফুৰিব যাম মাইনা। তো গাইজ অলপ গুচ্ছা মাইনা সৰুটো কেনে খবৰ? ভাল ভাল ন তেল লাংৰা লিটাৰ তো গাইজ আমি এতিয়া যাই আছোঁ তো গাইজ আমাৰ ধুনীয়া ভিউ আমাৰ গাঁওখনৰ সুন্দৰ গাঁও আৰু মই বহুত লাকি এনেকুৱা এখন গাঁৱত জন্ম হৈ এনেকুৱা নেচাৰৰ মাজত জন্ম হৈছোঁ। তো মানে ধুনীয়া লাগে সদায় মন চন ভালে থাকে নেচাৰৰ মাজত থাকি। Time to run. When we look back, we'll say at least it was fun. At least it was fun. গাইছ এতিয়া চান্দনাটো ঘৰ পালোঁ। তো চান্দনাটো ঘৰৰ পৰা গোটেইবিলাক আছে বোলে। তো ইয়াৰ পৰা আমি যাত্ৰাটো আৰম্ভ কৰিম। তো চাইডৰ এইটো চান্দনাটোৰ ঘৰ গাইছ। তো গাইছ চান্দনা এতিয়া ৰেডি কৰি আছে বাইকখন। তাৰপিছত আৰু কাৰখন নাই আজি কিয় বা ভैया যিহেতু সিদিনা মোৰ চেনেলযোৰ হেৰাইছিল তো অৰ্ডাৰ কৰিছিলোঁ। অৰ্ডাৰ কৰিলি তই কেতিয়া তো গাইছ নতুন চেণ্ডেল আৰু এইটো হ'ল কুকি মৰমৰ কুকি সেই কুকি দেখাই দিছোঁ গাইছ চেণ্ডেলযোৰ নতুন চেণ্ডেল। তো গাইছ কেনে লাগিছে নতুন চেণ্ডেলযোৰ ক'ব আপোনালোকে জনাব। তো গাইছ হৰিবল দি চেণ্ডেলযোৰ পিন্ধি ল'ম। হৰিবল মজা। তো থেংক ইউ দিছে এই চেণ্ডেল ইয়াতে থলোঁ আৰু চেণ্ডেলযোৰ থেংক ইউ তুমি বহুত হেল্প কৰিছা মোক সিদিনা আহিবৰ কাৰণে। তো বলক আমি যাত্ৰাটো আৰম্ভ কৰোঁ। বাই বাই হ'ব দে আহোঁ। তো গাইছ নতুন চেণ্ডেলযোৰ কেনেকুৱা লাগিছে মোক জনাব গাইছ। পিন্ধিবলৈ ভালে লাগিছে ঘৰত থাকোঁতে কুকি কেনে আছে বাইক লৈ আহ
তো গাইছ নতুন চেনেল নতুন এটা ৰাইডত যাম আজি তো আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণভাৱে চাব তো চাই থাকক লাগে ৰাখক মেৰে সাথ ইস মে ব্লগ বলা তুমি বলা তো গাইছ কুকি কি কৰিলে চাওঁ একবাৰ বতল লেতেৰা কৰি দিলে ये तुमसे ये उम्मीद नहीं थी तो गाइस आमार प्लान आरो सेन्स तो आमी इতিয়া सुमोখন লৈ যাম তাত কাৰণ বাইকেৰে গ'লে ভাল নালাগিব কাৰণ পাঁচটা লৈ দুখন বাইক এই তো ৰাম সিধা গাইস আমি সুমুত বইছে গাইস তো গাইস আমি আজি সুমু লৈ যাম ফুৰিব ৰাম ও জানা চলত কেলাই তো গাইস আজি আমি সুমুত যাম পুৰা একদম হেভি স্পেস গাইস তো ধুনীয়া একদম ধুনীয়া পৰিৱেশ কিন্তু মিউজিক সিস্টেমটো নাই কিন্তু আমাৰ ড্ৰাইভাৰ মজা আমার মনসব নব নব ফুল আপ কমপ্লিট হল পুরা হিরোর নামা দিছা আইনা খোলা জোগাৰ আমাৰ ৰেঞ্জ পানা গাইছ এতিয়া আমি পৌঁছি পাৰলো তো আমাৰ যাত্ৰা তেনেকৈ চলি থাকিব এবং আপোনালোকে আমাক লাগি যাওক গাইছ তো চাই লওক It's so cold outside. I'm alone, I'm alright. আমি পালো আমাৰ অসমৰ সম্পদ অসমৰ চিনাকি চাহ বাগান গাইজ আমি এতিয়া পেলো আমাৰ অসমৰ গৌৰৱ চাহ বাগানলৈ আমাৰ লগত আছে ৰঙা নীলা ৰামধেনু চাটা চুতাৰে চাবলৈ আছে পুৰা মডেল পোজ চুতা তো গাইজ এয়াই আমাৰ অসম পুৰা ফটো শ্বুটিং চলি আছে গাইজ তো গাইজ ইয়াত অলপ ফটো উঠিলোঁ তো এতিয়া আমি আৰু আগৰ ফালে যাম যাত্ৰা আৰম্ভ কৰিম চাহটো কেনেকুৱা লাগিছে অলপ ঘূৰা ফুৰা কৰিব লাগে জানা নাই তো গাইজ এনেকৈ বহুত দিনৰ মূৰত ভাল লাগিছে ইয়াতে ওলাই নাছিলোঁ মানে তো আজি এনেকুৱা এটা ঘূৰিব পাই এনেকুৱা এটা জেগাত তো আজি মই খুবেই মানে একদম মানে মতলীয়া আৰু একদম মানে আনন্দত মতলীয়া গাইজ তো চাই থাকক আৰু আগলৈকে যাওঁ আৰু ভাল ভাল প্লেচ দেখাম আপোনালোকক গাইজ আমি এতিয়া আহি পালোঁ চান্দুবি মেলা হোৱা ঠাইখিনি এতিয়া মেলা নাই কিন্তু সেনেকুৱাই ধুনীয়া যেতিয়া মেলা থাকে সেনেকুৱাই ধুনীয়া এতিয়া সেনেকুৱাই ধুনীয়া হৈ আছে এই জেগাখিনি গাইজ বৰ্তমান আমি আছোঁ চান্দুবি বিলৰ পাৰত ইয়াতে কিছুমান ধুনীয়া ধুনীয়া দোকান আছে খোৱা বস্তু পোৱা নিশ্চয় আমি খাম কিবা নহয় কিবা কোনে কি খুৱাবা মই তুমি মোক মেগী খুৱাবা ইয়াতে আৰু তুমি চাউল চাউল খুৱাবা নেকি খুৱাবি যো দেৰি কৰি লাভ নাই সকলোৱে চালে আলকাতৰা হৈ গাইছ হা কি খাবা আজি পাৰ্টি তোমাৰ ফালৰ পৰা তো গাইছ এতিয়া আছোঁ আমি চান্দুবি বিলৰ পাৰত তো বিলখন ধুনীয়া একদম মানে প্ৰাকৃতিৰ মাজত আহি পেলাই নিজকে মানে আত্মহাৰা কৰিব মন যায় গাইছ তো মানে নিজকে বিলীন কৰিব মন যায় এই প্ৰকৃতিৰ মাজত তো অলপ সোৱাদ লওক মোৰ লগত এই প্ৰকৃতিৰ তো বলক গাইছ আজি এটা বেলেগ এটা বস্তু দেখা পালোঁ গছৰ ভিতৰত গছ গাইছ তো এইডাল গছ কাটিছিল তো ইয়াৰ ভিতৰতে মানে এডাল নতুন গছৰ জন্ম হৈছে গাইছ তো পুৰণতাক ধ্বংস কৰি নতুনতাৰ সৃষ্টিৰ এটা বিশেষ উদাহৰণ গাইছ তো এয়াই হৈছে আমাৰ মৰমৰ চান্দুবি তো গাইছ আমি এতিয়া দোকান কাইলৈ এতিয়া মেগী বনালোঁ দাদা এতিয়া মেগী বনাই আছে তো ঠাণ্ডা বতৰত গৰম গৰম মেগীৰ সোৱাদ লওঁ আমি মেগীৰ সোৱাদ কিন্তু বহুত ভাল সোৱাদ মেগীৰ দৰে সোৱাদৰ বস্তু একো নাই মেগীটো চব জেগাতে চলে খাব লাগে সদায় থাকে নহয় দোকান ফালে সৰু চাই এটা এক্সিডেণ্ট হৈ গ'ল তো সেইখন গাড়ী বেক কৰোঁতে এইখনৰ পিছফালে লাগি গ'ল মানে নহয় নহয় মোৰ নহয় ভিডিঅ'গ্ৰাফী গম নাপাওঁ
ফুটবল খেলি পেলাই গৈছে নেকি নামত বহিছে বোলে মালিক তো গাইজ খুন্দা মাৰি মালিক নে গাড়ীখনত তো মানুহবিলাকে পলাব পাৰি লৈ কিন্তু এনেকুৱা এখন ঠাইত আছোঁ য'ত মানুহবিলাকে ৰখি আছে মানুহটো অহাৰ কাৰণে তো এনেকুৱা ভাল মানুহ ক'তো নাপাম আমাৰ ইয়াতে পোৱা যায় কেনে হয়নে নহয় একো নাই এইবিলাক হৈ থাকে আৰু কোনো এক্সিডেণ্ট হয় কিন্তু পলাও নাই ভাল লাগে কিন্তু এইটো ভাল লাগিল মোৰ চব কথা ফুটেজত নানিবা নহ'লে তোমাকো গ'লে যেনেকৈ হাঁহ দিব লাগিব মালিকজন আহি গ'লে পিছফালে 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 ইমান হেৰিটো দেখা নাই কোন ড্ৰাইভাৰ কোন কেনেকৈ নতুন চলোৱা নেকি তেতিয়াহ'লে মেগী আমাৰ মানে ৰেডি হৈ আছে এতিয়া পুৰা বাকী আছে তো আমি একদম ৰখি আছোঁ মেগী মেগী তাতে সেইবিলাক মানে ঠিক কৰি আছে বুজাবুজি কৰি আছে আৰু ইয়াতে আমাৰ বুজাবুজি হৈছে গাইছ মেগীৰ লগত দাদাই আনিলে মেগী গৰম গৰম মেগী আমাৰ গোন্ধ হ'লে এই শুকাই এতিয়া খাব এতিয়া ভিডিঅ'টো কৰিব দিব চবে কাঢ়ি লৈ আছে ইমান ভখনা গাইছ মেগী গৰম গৰম মেগী ঠাণ্ডা ঠাণ্ডা বতৰত গাইছ আমি এতিয়া মেগী খাম মজা গাইছ ধুনীয়া হৈছে কেনে হৈছে ৰাহুল কেনে হৈছে মজা না নহ'ব কেনে টিকলা মেগীৰ সোৱাদ কেনেকুৱা একদম তোমাৰ দৰে মজা আয়া চুটাৰ কেনেকুৱা লাগিছে টিকলাইতো ক'লে তোমাৰ দৰে বেয়াই হ'ব হেই কেনেকুৱা এখন দেখা মজা মুখত মাৰিমা इसकी माँ का भोला चेहरा এইবিলাকক কথা কৈ লাভ নাই ভদ্ৰতাৰ প্ৰভাৱ পৰা আন্ধাৰৰ বাহত তলৰ ল'ৰা এইবিলাক কাম নাই ইয়াত আমি মেগী খাওঁ আপোনালোকেও যদি ঘৰত আছে বনাই খাওঁ আৰু এতিয়া নকওঁ আৰু এতিয়া ঠাণ্ডা ভিডিঅ' চাওঁতে পৰহি হ'ব জেৰেঙা বতৰ চেৰেঙা মন বতৰটো এনেকুৱা হ'ব মই বৰফেৰে চাপ্লাই কৰি দিম পানী আমি নহয় জেৰেঙা বতৰ কি চেৰেঙা মন তো গাইজ জেৰেঙা বতৰ গৰম গৰম তো গাইজ জেঙেৰা বতৰ সেৰেঙা মন মেগীৰ সোৱাদ গৰম গৰম হেভ মেগী গাইজ গাইজ মেগী খোৱা লোৱা হ'ল এতিয়া আমি ঘৰৰ ফালে আৰু যাত্ৰাটো আৰম্ভ কৰোঁ উভতো আমি ঘৰৰ ফালে তো এই শুকান বুট খাই খাই তো বলক আমি যাওঁ এতিয়া আমাৰ ঘৰৰ ফাললৈ Hey, I don't want to no, no. Guys, এই গাড়ীৰ ওপৰত এনেকৈ বহি বহি আছোঁ তুলি দিব চাগে মোক তো গাইজ ইয়াতে এইবিলাক গছ পুতিছে তো যোনখিনি পাৰ্কিং কৰা জেগা আছিল যোৱাবাৰ তো সেইখিনি জেগাত এতিয়া গছ পুতিছে গাইজ এনেকৈ তো গছবোৰ হ'লে মানে এডাল গছ 100 পুত্ৰৰ সমান এইটো সঁচা কথা তো আমি গছ ৰুব লাগে গাইজ আমি গছ ৰুব লাগে আমাৰ ঘৰত সামাজিক এনেকুৱা স্থানত তো গছ আছে কাৰণে অক্সিজেন আছে কাৰণে আমি আছোঁ ধন্যবাদ গাইজ কি ধুনীয়া জেগা তো এই জেগাত অলপ আৰু ফটোশ্বুট কৰিলোঁ আমি ফটো উঠিলোঁ তো গাইজ ধুনীয়া লাগিছে আহি এই যোনটো এটা
মানে সন্ধিয়া আমি ফ্ৰেণ্ডৰ লগত এনেকৈ কটালোঁ আজি বহুত দিনৰ মূৰত বহুত ভাল লাগিছে। তো এনেকুৱা ৰাইড আমি কৰি যাম। তো আপোনালোকেও আমাৰ লগত যাব। তো আশা থাকিল আপুনি সদায় আমাৰ লগত জড়িত থাকিব মোৰ ব্লগত থৈ দি। তো থেংক ইউ গাইজ। নবৈ ভৰি দিব গৈছে এইখনে একযোৰ আছে যাওঁ লাগে উঠি চেণ্ডেল কেলে যোৰা। A few moments later. খোৱালোঁ গাই চিঙে তো গাইজ এই ভুষা এটা অলপ খোৱালোঁ। তো গাইজ তাৰ পৰা আহি আমি ঘৰত খানা এটা খালোঁ। তো এতিয়া আমি ঘৰত যাওঁ। তো থেংক ইউ ভিডিঅ'টো সম্পূৰ্ণভাৱে চোৱাৰ বাবে। তো আকৌ লগ পাম এটা নতুন ভিডিঅ'ত। তো তেতিয়ালৈ বাই 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 শিবু Roger, todo